নমস্কাৰ সমূহ অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি এই মই ভিডিঅ'টো এই কাৰণে কৰিলোঁ, আমাক বহিৰাগত কোম্পানীয়ে আমাৰ অসমত আহি কি দপদপনি লৈছে এয়া সকলোৱে নজনা নহয়। কিন্তু এই কথা জানিও যদি আমি নিমাত হৈ থাকোঁ, আমি নেদেখা ভাও ধৰি থাকোঁ, নিশ্চয় আমাৰ অসমখনক সাংঘাতিকভাৱে লুটি পুটি খাই শেষ কৰিব। আৰু বিশেষকৈ মই ইণ্টাৰনেশ্যনেল এপ'ল' হস্পিটেলত কাম কৰোঁ। এই এপ'ল' হস্পিটেলত মই 99ৰ পৰা খুব সুন্দৰভাৱে ছাৰ্ভিচ দি আহিছোঁ। যিসকল ৰোগী অসমৰ নানান ধৰণৰ ঠাইৰ পৰা আহিছে তেওঁলোকে মোক নিশ্চয় পাইছে আৰু মোক সকলোৱে জানে আৰু মই সকলোৰে মৰম পাইছোঁ আৰু মই তেওঁলোকক মৰম দিছোঁ। আৰু মোক প্ৰত্যেকে শলাগি থৈ গৈছিলে যে বাইদেউ আপোনাৰ নিচিনা এমপ্লয়ী এখন হস্পিটেলত পোৱা নাই বুলি। কিন্তু দুৰ্ভাগ্য, হস্পিটেলে কেতিয়াও মোক এই চাৰ্টিফিকেটটো দিব বিচৰা নাছিল। কিন্তু অৱশেষত কি হ'ল, মই যেতিয়া প্ৰতিবাদ কৰিবলৈ ল'লোঁ যে আমাৰ এমপ্লয়ী দৰমহা কিয় কম, আমাৰ এমপ্লয়ী বনাছ কিয় কম দিয়ে, সৰু সৰু এমপ্লয়ীবিলাকেই বনাছ পায়, কিন্তু আজি সেই সৰু সৰু এমপ্লয়ীবিলাকৰ পৰা আপোনালোকে বনাছটো কিয় কাঢ়ি ল'ব বিচাৰিছে, এনেকুৱাখিনি কথাত যোৱা বছৰ আমাক পূজাৰ সময়ত যিটো বনাছ আমাক দুবাৰকৈ তেওঁলোকে দিবলৈ বাধ্য হ'ল। এই কথাবিলাক কোৱাৰ কাৰণে তেওঁলোকে মোক সেই হস্পিটেলৰ পৰা ট্ৰেন্সফাৰ দিছিলে একেদিনাই কোনো মানুহক ট্ৰেন্সফাৰ দিব নোৱাৰে আৰু কি কাৰণত ট্ৰেন্সফাৰ দিছে সেইটো সকলোখিনি জনাব লাগে। কোনো নজনোৱাকৈ মোক তেওঁলোকে এই হস্পিটেলৰে ইণ্টাৰনেশ্যনেল কলেজলৈ তেওঁলোকে মোক বদলি কৰিছিলে। মই কোনো ধৰণৰ অভিযোগ নকৰিছিলোঁ। এই কাৰণে নকৰিছিলোঁ, মই এটা ইনষ্টিটিউটত কাম কৰি থাকিলে মই তাৰ নিয়ম নীতি মানি চলাটো দৰকাৰ হ'ব। আৰু মই ভাবিছিলোঁ মোৰ লগত ইহঁতে কিমান খেল খেলে মই চাবই বিচাৰিছিলোঁ। কিন্তু যেতিয়া মই গৈ তাত 1 মাহ ধৰি কাম কৰিছিলোঁ, প্ৰথম অৱস্থাত যাওঁতে তেওঁলোকে মোক এখন জব ডেছক্ৰিপশ্যন দিছিলে, যিখন জব ডেছক্ৰিপশ্যন মই কেতিয়াও গ্ৰহণ কৰিব পৰা নাছিলোঁ আৰু মোৰ সেইটো কামো নাছিলে। কিন্তু পিছত তেওঁলোকে জব ডেছক্ৰিপশ্যনখন চেঞ্জ কৰি আনি মোক ল' কেটেগৰী যিখন জব ডেছক্ৰিপশ্যন দিছিলে সেইখনৰ ওপৰত মই সাংঘাতিকভাৱে আক্ষেপ হৈছিলে আৰু মই প্ৰিন্সিপাল মেমগৰাকীক কৈছিলোঁ যে এইখন মই কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ। অৱশ্যে তেখেত মানুহগৰাকী বেয়া নহয়, তেখেতে মোক খুব সুন্দৰভাৱে কৈছে আপোনাৰ প্ৰব্লেম আছে যদিও আপুনি লৈ লওক, কাৰণ আপুনি এটা ইনষ্টিটিউটত কাম কৰিছে যেতিয়া আপুনি গ্ৰহণ কৰক আৰু আপুনি গৈ পেলাই CEO লগত কথা পাতি ল'ব। আৰু যেতিয়া মই CEO লগত কথা পাতিবলৈ গৈছিলোঁ, তেওঁক মই বহুতবাৰ এপইণ্টমেণ্ট বিচাৰিছিলোঁ, মোক এপইণ্টমেণ্ট দিবলৈ তেওঁ ৰাজি নাছিলে। কিন্তু এদিন উপায়বিহীন হৈ তেওঁ মোক এপইণ্টমেণ্ট দিছিলে আৰু 4টা বজাত মাতিছিলে। মই যেতিয়া 4টা বজাত গৈ তেওঁ গুৰিত উপস্থিত হৈছিলোঁ, তেওঁ PA জনে মোক কৈছিলে যে ছাৰ এতিয়া নাই, ঘৰুৱা কিবা প্ৰব্লেম হৈছে, তেখেত ঘৰত গ'ল বুলি। তেতিয়া মই কোনো ধৰণৰ অভিযোগ নকৰি গুচি আহিলোঁ। মই ভাবিছিলোঁ নেক্সট দিনা তেওঁ মোক লগ কৰিব, কিন্তু ইয়াৰ পাছত যদি মই ফোন কৰোঁ তেওঁ PA জনে ফোনটো কাটি দিয়ে আৰু তেওঁ কোনো হক নাই মোৰ ফোনটো কাটিবৰ কাৰণে, কাৰণ তেওঁ যদি ৰিচিভ কৰি মোক কয় ছাৰ বিজি আছে মই মানি ল'লোহেঁতেন। কিন্তু এনেকুৱা কিছুমান আমাৰ এই অনুষ্ঠানবিলাকত থাকে যি তেওঁলোকৰ ভৰি চেলেকি থাকে আৰু তেওঁ PA ৰূপ লৈ পেলাই তেওঁ ভৰি চেলেকা কামহে কৰি আছিলে। আৰু ছেকেণ্ড কথাটো হ'ল, যেতিয়া মই তেওঁক লগ নাপালোঁ, মই 181ত ফোন মাৰিছিলোঁ আৰু মই সেইটো নতুনকৈ আমাৰ চৰকাৰে উলিয়াইছিলে যে মহিলাৰ যিকোনো দুৰ্যোগৰ কাৰণে এই নাম্বাৰটো আপোনালোকে কল কৰিব পাৰিব। তাতো গৈছিলোঁ, তেওঁলোকে মোৰ সমস্যাটো শুনি লৈ তেওঁলোকে মোক চেলুট কৰিছিলে যে এগৰাকী আপুনি মহিলা হৈ ইমান সাহসেৰে আপুনি আপোনাৰ এমপ্লয়ীৰ কাৰণে মাত মাতিছে, আপোনাক ধন্যবাদ জনাইছোঁ বুলি কৈছিলে। মই ভাবিছিলোঁ তেওঁলোকৰ পৰা মই এটা সুবিচাৰ পাম, কিন্তু শেষত তেওঁলোকে মোক জনালে যে আপুনি আপুনি প্ৰব্লেম কৈছে সেইটো তেওঁলোকে মানি নলয়, কাৰণ আপুনি লেটাৰখন লৈছে, আপুনি লেটাৰখন লৈ কাম কণ্টিনিউ কৰিছে। তেতিয়া মই তেওঁলোকক কৈছিলোঁ চাওক, মই কাম কণ্টিনিউ কিয় কৰিছোঁ, মোৰ কামটো দৰকাৰ আছে আৰু মই একেদিনে ওলাই যাব নোৱাৰোঁ, কাৰণ হস্পিটেলখনৰ প্ৰব্লেম হ'ব। আজি 18 বছৰে মই যিখন হস্পিটেলত ছাৰ্ভিচ দি আছোঁ, মই নিয়ম নীতি মানি ছাৰ্ভিচ দি আছোঁ। হঠাৎ যদি মই নাইকিয়া হওঁ, মোৰ অনুপস্থিতিত তেওঁলোকৰ অসুবিধা হ'ব। সেইভাবি মই কাম কৰিছোঁ, কিন্তু মই ৰিচিভ কৰিছোঁ লেটাৰখন, কিন্তু মই একচেপ্ট নকৰোঁ, কাৰণ মই এটা অনুষ্ঠানত কাম কৰিলে প্ৰতিটো বস্তু মই ৰিচিভ কৰাটো মোৰ দায়িত্ব, কিন্তু একচেপ্ট কৰাটো সম্পূৰ্ণ মোৰ নিজা দায়িত্ব। আৰু সেইটো ভাবি মই তেনেকৈ কোৱাৰ পাছতো তেওঁলোকে কৈছে নাই আমি আপোনাক একো কৰি দিব নোৱাৰিম, এই আমাৰ অসমৰ 181 আপোনালোকে ভাবক আৰু কোনো ধৰণৰ আপোনালোকে ইয়াৰ পৰা সুফল নাপায়। এতিয়া মই ৰাইজলৈ এইকাৰণে আগবঢ়াইছোঁ, আমাৰ এপ'ল' হস্পিটালে নামটো লগাইছে এপ'ল' হস্পিটাল, ভিতৰত কাম একো নাই, কোনো মেচিন নতুন নাই, কোনো ডক্টৰ নতুন নাই। আজি কেইদিনমান ধৰি পেলাই নতুন ডক্টৰ আহিছে, বাহিৰৰ পৰা নাহে বুলি মই ক'ব নোৱাৰোঁ, কিন্তু আজি 2 বছৰ হ'ব ধৰিছে, কিন্তু কোনো ধৰণৰ এবছৰৰ আগলৈকে কোনো ডক্টৰে অহা নাছিলে। কিন্তু মানুহক সাংঘাতিকভাৱে লুটিছে, যেনেকৈ ব্লাড টেষ্ট,
এক্সৰে আল্ট্ৰাছাউণ্ড MRI এইবিলাকত তেওঁলোকৰ আগৰ মেচিনে আছে, কোনো ধৰণৰ নতুন মেচিন নাই। যদি এপলৰ নিচিনাকৈ দামী দামী নতুন মেচিন থাকিলেহেঁতেন তেতিয়ালৈকে দাম বঢ়াওক, আমাৰ আপত্তি নাই। কিন্তু আজি তেওঁলোকে কোনো ধৰণৰ নতুন মেচিন নানাকে কেনেকৈ ইমান দাম লৈছে অসমৰ ৰাইজৰ পৰা। আৰু প্ৰত্যেকজন মই অসমৰ ৰাইজৰ মানে পেচেণ্টৰ ৰোগীৰ অভিভাৱকৰ পৰা শুনো যে তেওঁলোকে যথেষ্ট পৰিমাণৰ ধন আমাৰ অসমৰ মানুহৰ পৰা লৈছে। কিন্তু এতিয়া উপায় নাই, মানুহ এজন ভাল হোৱাৰ পিছত এজন মানুহে কেনেকৈ যুদ্ধ কৰিব মই জানো। কিন্তু কথা হ'ল কি, আমাৰ অসম চৰকাৰ আমাৰ অসমৰ দল সংগঠনসমূহে কি কৰিছে, আপোনালোকে এবাৰ মাতক। আজি যদি বাহিৰৰ কোম্পানী এটা আহি পেলাই এনেকৈ অসমখন লুটিবলৈ হয়, তেন্তে আৰু অসমীয়া এগৰাকী এমপ্লয়ী হৈ পেলাই যদি এইবিলাক কথাত মান মাতোতে তেওঁক বাহিৰলৈ উলিয়াই দিবলগীয়া হয়, বহিষ্কাৰ কৰিবলগীয়া হয়, ইয়াতকৈ আৰু লাজৰ কথা এইখন অসমত কি আছে। মই সৰ্বানন্দ সোণোৱালদেৱক এইটো কথা ক'ব বিচাৰিছোঁ, আপুনি কৈছিলে জাতি মাটি ৰক্ষা কৰিম, আৰু হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি বাহিৰৰ পৰা যিমানেই কোম্পানী আনি পেলাই আমাৰ অসমৰ নিবনুৱা সংস্থাপন দিম বুলি ভাবিছে, কিন্তু এইটো একেবাৰে সম্পূৰ্ণ মিছা কথা। কাৰণ আপোনালোকে বাহিৰৰ কোম্পানী আনি আপোনালোকৰ নিজৰ মুনাফা হ'ব, কিন্তু আমাৰ কোনো এজন এমপ্লয়ী ভাল কেতিয়াও নহয়। কাৰণ আপোনালোকে এটা লবি ছিষ্টেমত আছে, আৰু যিটো ছিষ্টেমে আপোনালোকে আমাক ইউজ কৰিছে, ইউজ কৰি পেলাই আপোনালোকে আমাৰ হস্পিটেলৰ পৰা হওক, আমাৰ যিবিলাক কোম্পানীৰ পৰা হওক আপোনালোকে মোটা অংকৰ ধন লৈছে। আপুনি এইটো আপোনালোকে বেয়া নাপাব, এইটো সম্পূৰ্ণ শুদ্ধ, আৰু এইটো মোৰ কথাই নহয়, প্ৰত্যেকজন অসমীয়াৰ কথা, প্ৰত্যেকজন এমপ্লয়ীৰ কথা। এই সকলোৱে জানে আপোনালোকৰ আচল স্বৰূপটো, কিন্তু মই আজি আচল স্বৰূপটো মই এগৰাকী মহিলা হিচাপে, সচেতন মহিলা হিচাপে আপোনালোকৰ ওচৰত মই দাঙি ধৰিব ওলাইছোঁ, অসমৰ ৰাইজৰ ওচৰত। এইবিলাকেই চলি থাকে নেকি অসমত? আৰু এনেকৈ হ'লে অসম ৰখাটোলৈ যাব যে খাটাং। আমি সমূহ অসমবাসীক কৈছোঁ, সমূহ অসমৰ দল সংগঠনক কৈছোঁ, আৰু অসম চৰকাৰক মই আঙুলিয়াই পেলাই ক'ব বিচাৰিছোঁ এইকাৰণে যে বনিয়া গোষ্ঠী আহি অসমৰ এগৰাকী মহিলাক আজি কোনো ধৰণৰ অভিযোগ নথকা এগৰাকী মহিলাক প্ৰথমতে ছাছপেনশ্যন কৰিলে, আৰু ছাছপেনশ্যন কৰাৰ পিছত কোনো ধৰণৰ 3 মাহৰ কাৰণে তেওঁলোকে মোক এটা পিৰিয়ড আছিলে, যিটো পিৰিয়ডলৈকে তেওঁলোকে সোধা পোছা কৰিব লাগিছিলে, কিন্তু তেওঁলোকে মোক এই সোধা পোছা নকৰাকৈ এদিন তেওঁলোকে মোক মাতিছিলে সোধা পোছা কৰিবৰ কাৰণে। তাত লিখা আছিলে তেওঁলোকে 2জন উকিল লৈ কথা পাতিব, কিন্তু মোক এজনো উকিলৰ সহায় ল'ব নিদিয়ে। তেতিয়া মই CO ছাৰৰ ওচৰলৈ বাৰ দৰ্খাস্ত কৰিছিলোঁ, সম্পূৰ্ণ সকলোখিনি তথ্য মোৰ হাতত আছে। তেখেতে একচেপ্ট কৰিছিলে, কিন্তু আমাৰ এই মেনেজমেণ্টৰ HR সৰ্বশচী ৰয়ে তেওঁ মোৰ এই লেটাৰখন নাকচ কৰি পঠিয়াইছিলে, আৰু মোক তেওঁলোক 3-4জন মিলি পেলাই মোক জেৰা কৰিবলৈ আৰম্ভ কৰিছিলে। এটা কথা শুনক, মই হস্পিটেলত কৰ্মৰত এগৰাকী কৰ্মচাৰী, মই কোনো ক্ৰিমিনেল নহয়। মোক কেনেকৈ 2জন উকিলে মোক আজি তেওঁলোকে মোক জেৰা কৰিবলৈ ক'ত সাহস পালে? এনেকুৱা আইন আমি ঘিণ কৰোঁ, আৰু এনেকুৱা আইনৰ যিখিনি মানুহে অজুহাত লৈ পেলাই যিখিনি উকিলে আজি মানুহে ধন সংগ্ৰহ কৰি আছে, তেওঁলোকৰ উকিলবিলাকক মই আঙুলি টুৱাই কৈছোঁ, আপোনালোকে নিজেই নিজৰ দেশখন নিবেচিব। ক'লা কোট পিন্ধি কাউৰীৰ নিচিনাকৈ বগা ভাত খাবলৈ চেষ্টা নকৰিব। আজি আপোনালোকক টিভিত আমি দেখি আছোঁ আপোনালোকে কি কৰিছে, আপোনালোকৰ প্ৰত্যেকটো স্বৰূপ দেখি আছোঁ উকিলক, প্ৰত্যেকজন উকিলকে যিকেইজনে বেয়া কাম কৰে তেওঁলোকক মই কৈছোঁ ক'লা কোট পিন্ধি ক'লা কাউৰী হ'ব নিবিচাৰিব। গম পাইছে? অসমৰ মানুহৰ লগত থাকিবলৈ হ'লে অসমীয়াৰ গতে থাকক। আপোনালোক একোজন অসমীয়া হয়, আপোনালোকে উচিত তদন্ত দিলে অসমখন ইমান বিফলে নাযায়। আজি আমি পুলিচ প্ৰশাসনক আঙুলি টুৱাওঁ, পুলিচ প্ৰশাসনে এনেকুৱা কৰিছে বুলি, কিন্তু শুনক পুলিচ প্ৰশাসনেও কৰে বদমাচি, নকৰা নহয়, কিন্তু পুলিচ প্ৰশাসনে যিটো পক্ষক ধৰিব বিচাৰে সেইটো পক্ষক উকিলে উলিয়াই নিয়ে। আচলতে কোন দোষী কওক? আপোনালোকে আমাক কি বুলি ভাবিছে? যদি এনেকৈ জাতিটো আপোনালোকে চৰকাৰক দুখ দি থাকিলে নহ'ব, অকল চৰকাৰে এই কথাত চৰকাৰে দোষী হ'ব নোৱাৰে, এই কথাত আপোনালোকৰ আমাৰ দল সংগঠনো সাংঘাতিকভাৱে দোষী। কাৰণ চাওক, আপোনালোকে এনেকুৱা কিছুমান বণিক গোষ্ঠী আহিছে যিবোৰ আপোনালোকে গম পায়, কিন্তু আপোনালোকে কোনো ধৰণৰ পদক্ষেপ নকৰে। কিন্তু চাওক, আজি ইউনিয়ন আছে, ইউনিয়নবিলাকে কিয় মাত নামাতে? এইবিলাক ইউনিয়নবিলাকে কি কৰি আছে আমি জানো, আমি সম্পূৰ্ণ জানো। ইউনিয়নৰ তেওঁলোকে মুখত সোফা দি ৰাখে, আৰু আজি আমি কেছ এটা লৈ গ'লোঁ, আপোনালোকে আমাৰ এইটো এটা চেপা পাতে, আপোনালোকে আমাৰ কেছটো লৈ উজুহাত লৈ পেলাই আপোনালোকে টকা খোৱাৰ চেষ্টা কৰে। মিডিয়াৰ কথাটো মই নকওঁৱেই, সাংঘাতিকভাৱে আজি ডাইৰেক্ট এপ'ল' হস্পিটেলৰ HR কৈছে মিডিয়াত যোৱা, পুলিচত যোৱা, লেবাৰ অফিচত যোৱা বুলি মোক ভাবুকি দিয়ে। তেন্তে কি তেওঁলোকে সকলোখিনি কিনি লৈছে নেকি? এনেকৈ আমি ন্যায় পাম নেকি? মই সমূহ অসমবাসী ৰাইজক কৈছোঁ, আৰু আপোনালোকক সাংঘাতিকভাৱে লুটি আছে, লগতে অসমৰ কৰ্মচাৰীক তেওঁলোকে লুণ্ঠন কৰি আছে। অকল এপ'ল' হস্পিটেল নহয়, অসমৰ বহুকেইখন হস্পিটেল আছে যিবিলাকত আপোনালোকে নিজে গম পাইছে। আৰু সকলোখিনি মানুহ সজাগ হওক, আৰু আপোনালোকৰ প্ৰতিজন পেচেণ্টৰ যাতে কেনেধৰণে কি কৰিছে বিলবিলাক আপোনালোকে ভালকৈ চাবলৈ চেষ্টা কৰক। আমাৰ অসমীয়া মানুহক সিহঁতি সাংঘাতিকভাৱে টুপি পিন্ধাই আছে। এইকে কৈ মোৰ এই প্ৰব্লেমটো আপোনালোকে ৰাইজৰ ওচৰত দাঙি ধৰক, এনেদৰে দাঙি ধৰক। আপোনালোকে মোক টকা পইচা দি সহায় কৰিব নালাগে, এইটো শ্বেয়াৰ কৰক, আৰু শ্বেয়াৰ কৰি সকলো অসমবাসীক শুনাই দিয়ক যে অসমত কি চলি থাকে আৰু কিয় চলি থাকে। আৰু ইয়াকে কৈ মই মোৰ মন্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।